সপ্তম শ্ৰেণীৰ বিষয় গণিত। আজি মই তোমালোকৰ লগত অধ্যায় ৩ত থকা তথ্যৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। অনুশীলনী ৩.১ৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। স্বাভাৱিক সংখ্যাৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যা হৈছে 1, 2, 3, 4, 5, 6, 7, 8, 9 আৰু 10। গড় উলিয়াবলৈ মুঠ ৰাশিৰ সমষ্টিক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰিব লাগিব। গতিকে আমি প্ৰশ্নত উল্লেখ কৰা 10টা স্বাভাৱিক সংখ্যাৰ মুঠ সমষ্টি উলিয়াই লৈ তাক মুঠ ৰাশি অৰ্থাৎ মুঠ ৰাশিৰ সংখ্যা হৈছে 10, গতিকে 10ৰে আমি 10টা স্বাভাৱিক সংখ্যাৰ সমষ্টিক হৰণ কৰিব লাগিব। এনেদৰে কৰাৰ ফলত প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় হ'ল 5.5। এতিয়া আমি প্ৰসাৰ নিৰ্ণয় কৰিম। প্ৰসাৰ হৈছে কোনো তথ্যৰ একেবাৰে ডাঙৰ মান আৰু আটাইতকৈ সৰু মানটোৰ পাৰ্থক্য। গতিকে এই 10টা স্বাভাৱিক সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 10 আৰু সৰু সংখ্যাটো হৈছে 1। গতিকে আমি 10ৰ পৰা 1 বিয়োগ কৰি প্ৰসাৰ নিৰ্ণয় কৰিব পাৰোঁ।